হেল্ল' গাইজ, বহুত দিন মূৰত আজি আৰু এটা নতুন ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ মাজত। আপোনালোকে এই ভিডিঅ'টো স্কিপ নকৰিব আৰু এই ভিডিঅ'ৰ ভিতৰত বহুত ধৰণৰ ইম্পৰ্টেণ্ট কুৱেশ্যন এনচাৰ পাব। অসম পুলিচৰ AV UV আৰু APSC ADRE থাৰ্ড গ্ৰেড ফৰ্থ গ্ৰেড আৰু ইয়াৰ উপৰিও বহুত ধৰণৰ কম্পিটিটিভ এক্সামত এইবিলাক কুৱেশ্যন এনচাৰ অহাৰ সম্ভাৱনা আছে। আপোনালোকে ভিডিঅ' স্কিপ নকৰাকৈ আপোনালোকে চাই থাকক। 1 নম্বৰ, ভাৰতীয় বায়ু সেনাৰ কামাণ্ডো ইউনিটটোৰ নাম কি? ভাৰতীয় বায়ু সেনাৰ কামাণ্ডো ইউনিটটিৰ নাম কি? ইয়াত 4টা উত্তৰ দিয়া আছে। এ নম্বৰটো বাছ, বি নম্বৰটো গৰুড, চি নম্বৰটো মাৰ্কছ, ডি নম্বৰটো ঘটক। এই 4টা উত্তৰৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে বি নম্বৰটো গৰুড। 2 নম্বৰ, কোনখন দেশৰ পৰা ভাৰতে ৰাইফল বিমান ক্ৰয় কৰিছে? ভাৰতে কোনখন দেশৰ পৰা ৰাইফল বিমান ক্ৰয় কৰিছে? বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। ইয়াত 4টা উত্তৰ দিয়া আছে। এ নম্বৰটো ফ্ৰান্স, বি নম্বৰটো যুক্তৰাষ্ট্ৰ, চি নম্বৰটো ইটালী, ডি নম্বৰটো ছুইজাৰলেণ্ড। এই 4টা উত্তৰৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে এ নম্বৰ ফ্ৰান্স। নম্বৰ কুৱেশ্যনটো হৈছে যে কোনটো কোম্পানীয়ে C-17 গ্লোবমাষ্টাৰ বিমান নিৰ্মাণ কৰে? কোনটো কোম্পানীয়ে গ্লোবমাষ্টাৰ বিমান নিৰ্মাণ কৰে? ইয়াত 4টা উত্তৰ দিয়া আছে। এ নম্বৰটো হৈছে বিং, বি নম্বৰ হৈছে এয়াৰবাছ, চি নম্বৰটো হৈছে লকহিড মাৰ্টিন আৰু ডি নম্বৰটো হৈছে ডুগুষ্টা। 4টা উত্তৰৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে এ নম্বৰটো বয়িং। 4 নম্বৰটো হৈছে ভাৰতীয় সেনা বাহিনীক অস্ত্ৰ আৰু গোলাবাৰুদ যোগানৰ দায়িত্ব কোনটো কৰ্পছে দিয়ে? যেনে ভাৰতীয় সেনা বাহিনীক অস্ত্ৰ আৰু গোলাবাৰুদ যোগানৰ দায়িত্ব কোনটো কৰ্পছে দিয়ে? বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। ইয়াৰ 4টা উত্তৰ দিয়া আছে। 4টা উত্তৰৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে যে এ নম্বৰটো আৰ্মি অৰ্ডিনেন্স কৰ্পছ। এ নম্বৰটো শুদ্ধ উত্তৰ। 5 নম্বৰটো হৈছে দক্ষিণ পশ্চিম বায়ু কামাণ্ডৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? দক্ষিণ পশ্চিম বায়ু কামাণ্ডৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? ইয়াত 4টা উত্তৰ দিয়া আছে। এ নম্বৰটো বদোদৰা, বি নম্বৰটো যোধপুৰ, চি নম্বৰটো হৈছে পুনে আৰু ডি নম্বৰটো গান্ধীনগৰ। ইয়াৰ 4টা উত্তৰৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে গান্ধীনগৰ। 6 নম্বৰটো হৈছে যে ইন্দ্ৰ শৃংখলাৰ অনুশীলন ভাৰত আৰু আন কোনখন দেশৰ দ্বাৰাই যৌথভাৱে ভাৰত মহাসাগৰত অনুষ্ঠিত হৈছিল? যেনে ইন্দ্ৰ শৃংখলাৰ অনুশীলন আৰু ভাৰত আৰু আন কোনখন দেশৰ দ্বাৰাই যৌথভাৱে ভাৰত মহাসাগৰত অনুষ্ঠিত হয়? যেনে ইয়াত 4টা উত্তৰ দিয়া আছে। এ নম্বৰটো ৰাছিয়া, বি নম্বৰটো হৈছে ফ্ৰান্স, চি নম্বৰটো হৈছে ছিংগাপুৰ আৰু ডি নম্বৰটো হৈছে ইজৰাইল। 4টা উত্তৰৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে ৰাছিয়া। এ নম্বৰটো শুদ্ধ উত্তৰ। 7 নম্বৰ হৈছে যে 1971 চনত ভাৰত পাক যুদ্ধৰ সময়ত সেনাধ্যক্ষ কোন আছিল? 1971 চনত ভাৰত পাক যুদ্ধৰ সময়ত সেনাধ্যক্ষ কোন আছিল? ইয়াত 4টা উত্তৰ দিয়া আছে। 4টা উত্তৰৰ ভিতৰত শুদ্ধ উত্তৰ যে বি নম্বৰটো ফিল্ড মাৰ্শ্বেল SHFJ মানেকশ্ব। আৰু 8 নম্বৰটো হৈছে যে তলৰ কোনে প্ৰথম পৰমবীৰ চক্ৰ বীৰত্ব বঁটা লাভ কৰিছিল? কোনে পৰমবীৰ চক্ৰ বীৰত্ব বঁটা লাভ কৰিছিল? ইয়াত 4টা উত্তৰ দিয়া আছে। এ নম্বৰ হৈছে লেন্স নাইক এলবাৰ্ট এক্কা, বি নম্বৰ হৈছে হাবিলদাৰ আব্দুল হামিদ, চি নম্বৰটো হৈছে মেজৰ চৈতন সিং আৰু ডি নম্বৰ হৈছে মেজৰ সোমনাথ শৰ্মা। এই 4টা উত্তৰৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে যে ডি নম্বৰটো মেজৰ সোমনাথ শৰ্মা। 9 নম্বৰটো হৈছে যে ভাৰতত কোন তাৰিখে নৌসেনা দিৱস পালন কৰা হয়? ভাৰতত নৌসেনা দিৱস কিমান তাৰিখে পালন কৰা হয় বা কোন তাৰিখে পালন কৰা হয়? বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। ইয়াত 4টা উত্তৰ দিয়া আছে। এ নম্বৰ হৈছে 15 জানুৱাৰী, বি নম্বৰ হৈছে 8 অক্টোবৰ, চি নম্বৰ হৈছে 8 ডিচেম্বৰ আৰু চি নম্বৰটো 4 ডিচেম্বৰ আৰু ডি নম্বৰটো হৈছে 1 ফেব্ৰুৱাৰী। এই 4টা উত্তৰৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে যে 15 জানুৱাৰী। এ নম্বৰটো শুদ্ধ উত্তৰ।
10 নম্বৰটো হৈছে ভাৰতীয় সেনাৰ বিদ্ৰোহ বিৰোধী বিদ্যালয় ক'ত অৱস্থিত? বিদ্ৰোহ বিৰোধী বিদ্যালয় ক'ত অৱস্থিত? ইয়াত চাৰিটা উত্তৰ দিয়া আছে। এ নম্বৰ যে কাংকেৰ, বি নম্বৰ যে শ্ৰীনগৰ, চি নম্বৰ যে তেজপুৰ আৰু ডি নম্বৰ যে ডাইবেৰেংটে। চাৰিটা উত্তৰৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে ডি নম্বৰটো ডাইৰেংটে।